হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ মন্দিৰত, শাওনৰ মাহ বুলি। ক'ৰ মন্দিৰত যাম আপোনালোককো অকণমান দেখুৱাম বাৰু, ব'লক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ। এয়া আমি গৈ আছোঁ সেউজীয়াৰ মাজে মাজে, কি ধুনীয়া দৃশ্য। এয়া আৰম্ভণি আৰু আছে, বহুত ভাল লাগে। এইফালে মন্দিৰ পামেই আৰু, এয়া ফুলুঙত আজি বজাৰ বহিছে। এয়া আমি অলপমান পিছতে মন্দিৰ পাম আৰু আমি গৈ আছোঁ লাহে। ফাইনেলি মন্দিৰ পাই গ'লোঁ। এতিয়া আমি যাব লাগিব ওপৰলৈ। ইয়াতে ৰাস্তাৰ কাষতে পাই চাকি ধূপ যি লাগে আপোনালোকে সকলোখিনি ইয়াতেই পাব। আমি লৈ ল'লোঁ, এতিয়া যাম ওপৰলৈ। তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু। বাপরে ভাগা ধরছে। এইটোৱেই হৈছে দীৰ্ঘেশ্বৰী মন্দিৰ। এইটো মন্দিৰক বাঘেশ্বৰী মন্দিৰ বুলিও কোৱা হয়। আজি আমি আহিছিলোঁ এইটো মন্দিৰলৈ, কিন্তু ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিম, কেমেৰা এলাও নাই। বাহিৰৰ পৰাই আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি যাওঁ সেৱা কৰিবলৈ, তাৰপিছত সেৱা কৰি আহিলোঁ। এতিয়া আমি তলত নামি যাম আৰু মন্দিৰৰ পৰা তলত যাব লাগিব। কিন্তু তলত যোৱাৰ আগত ইয়াতে বহা সুবিধা আছে, অকণমান আমি ইয়াতে বহি ল'ম, কাৰণ প্ৰসাদ দি পঠাইছে। প্ৰসাদ আমি ইয়াতে অকণমান খাম, বাকীখিনি ঘৰলৈ লৈ যাম আৰু। এয়া বহি ল'লোঁ, এতিয়া প্ৰসাদ খাম। প্ৰসাদ খাই আছোঁ, তাৰপিছত আৰু লাহে লাহে গৈ থাকিম আৰু ঘৰত। কি সুন্দৰ দৃশ্য, মানে মন্দিৰটো হৈছে পাহাৰৰ ওপৰত। সেই ওপৰৰ পৰা যে তলফালে চালে আৰু কি ধুনীয়া লাগে, সেউজীয়া চাৰিওফালে সেউজীয়া। সেই দৃশ্যখিনি দেখি মানে বহুত বেছিয়ে ভাল লাগিছিল। তাত বহু সময় আমি বহি আছিলোঁ আৰু কি সুন্দৰ, বহুত ভাল লাগে, মানে ভাষাৰে বুজাব নোৱাৰি আৰু। ভিডিঅ'টোত বৰ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ দেই, বেয়া নাপাব। মানে নেক্সট টাইম আহিলে মানে ধুনীয়াকৈ দেখুৱাম আৰু, একদম A to Z